অনলাইন শ্বপিং আমি সকলোৱে কৰি ভাল পাওঁ নহয়নে? কাৰণ আমাক ঘৰতে বস্তুটো দি থৈ যায়। পইচা অলপ বেছি ল'লেও কথা নাই, আমি ঘৰত বহি বহি এই বস্তুটো লাভ কৰিব পাৰোঁ। কিন্তু মই আজিকালি অনলাইন শ্বপিং কৰা বন্ধ কৰি দিলোঁ জানেনে? অলপ কষ্ট কৰি হ'লেও দৰকাৰী বস্তুখিনি মই দোকানতে কিনি লওঁ। কাৰণ যিসকল দাদা ভাইটি বা খুৰাহঁতে দোকানখন দিছে, তেওঁলোকেতো আমাক আশা কৰিয়েই দোকানখন দিছে নহয় জানো? আমাৰ পৰা 2 পইচা লাভত বস্তুটো বিক্ৰী কৰি তেওঁৰ সংসাৰখন চলিবলৈ। ভাবকচোন, আমি যদি সকলো বস্তু অনলাইনতে কিনি আনো, তেওঁলোকে চলিব কিদৰে? সংসাৰখন চলাব কেনেকৈ? আৰু এটা কথা কি জানে, আমাৰ যদি কেতিয়াবা হাতত পইচা নাথাকে, তেওঁলোকে আমাক বাকীকে হ'লেও বস্তুটো দি দিয়ে। কিন্তু অনলাইনত সেইটো সুবিধা নাপায় আপুনি। কিবা পূজা পাতল পাতিব, সেই দোকানীকেইজনে চান্দা দিব। অনলাইনৰ পৰা আপুনি কেতিয়াও চান্দা নাপায়। আপোনাৰ ঘৰত কিবা কাজকৰ্ম পাতিব, পইচা নহ'লেও সেই দোকানী দাদাকেইজনে কয়, যা লৈ যা বস্তুখিনি, পইচা পিছত দিলেও হ'ব যা। সহায় কিন্তু আপোনাক সেই দোকানীকেইজনেই কৰিব। আপোনাৰ সেই অনলাইনৰ পৰা কিন্তু এটকাও সহায় নাপায়, গম পায়নে? সেইকাৰণে যিমান পাৰে সিমান দোকানৰ পৰা কিনা আৰম্ভ কৰি দিয়ক। অনলাইনতো আনক, কিন্তু বেছিভাগ বস্তু দোকানৰ পৰা কিনিবলৈ চেষ্টা কৰক। কাৰণ তেওঁলোকে আমাক আশা কৰিয়েই দোকানখন দিছে নহয় জানো? এতিয়া হয়তো আপোনালোকে ক'ব পাৰে যে ডেলিভাৰী বয়কেইজনেওতো বস্তু ডেলিভাৰ কৰি সংসাৰখন চলাই আছে। হয় বাৰু, সেইকাৰণে কৈছোঁ, যদি এটা বস্তু অনলাইন কৰে, 2টা বস্তু দোকানৰ পৰা কিনক। মানুহৰ জীৱনততো দৰকাৰী বহুত বস্তু আছে, কিন্তু সকলো বস্তু অনলাইনত কিনা বন্ধ কৰি দিয়ক। আগত দেৱালী আহি আছে, ৰাস্তাৰ কাষত সৰু সৰু দোকানকেইখনত মাটিৰ চাকি কিনকচোন। তেওঁলোকেও সুখী হ'ব, লগতে আপোনাৰো মনটো ভৰি পৰিব। কিছুমানে কাপোৰ কিনিব দেৱালী বুলি, অনলাইন নকৰি সৰু ডাঙৰ দোকানকেইখনতে কিনকচোন। কিবা সহায় সুবিধা পালে সেই দোকানকেইখনতে পাব, অনলাইনত নাপায়। আহকচোন, আমি সকলোৱে মিলি আমাৰ কাষত থকা দোকানবোৰতে বস্তু কিনা আৰম্ভ কৰি দিওঁ। চাবচোন, আপুনিও সুখী হ'ব, লগতে সিহঁতেও সুখী হ'ব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে অনলাইন বন্ধ কৰি অলপ কষ্ট কৰি হ'লেও দোকানত কিনা আৰম্ভ কৰি দিয়ে। জ্ঞান দিবলৈ অহা নাই, মোৰ মনৰ অনুভৱখিনি আপোনালোকক জনালোঁ। যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব নাপাহৰিব। আজিলৈ আহিলোঁ, বাই।